हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल बिंदास पिंकी नतु এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। কি খবৰ সকলোৰে আশা কৰো সকলোৰে ভাল আৰু সকলোৱে ভালে কুশলে থাকক সুস্থ হৈ থাকক এইটোৱে বিচাৰো মই। আৰু মোৰ বহুতে বেয়া মানে ঘৰত বিপদে মানে লগে নেৰা হৈছে, ইমানে বিপদ চলি আছে মোৰ ঘৰত, মানে ইমান অশান্তি হৈ গৈছে নহয়, মানে একদম লাগিছে এনেকুৱা মানে জীয়াই থাকিবৰ ইচ্ছা নহয় গৈছে মানে ঘৰত, ইমান বিপদ হৈছে মানে ঘৰখনত, মানে একো কোনোফালৰ পৰা ভাল নলগা হৈ গৈছে তাৰমানে কি বুলি ক'ম আৰু মানে এইফালে হাজবেণ্ডৰ মানে ইফাল কাৰণ জানেই সকলোৱে কি এয়াৰফ'ৰ্চে হওক বা আৰ্মিৰে হওক, মানে আজি যদি ইয়াত আছে কালি এঠাইত যাব লাগিব, মানে এনেকৈ ঘূৰি থাকিব লাগে। আৰু এই বিপদত মোৰ হাজবেণ্ডো মোৰ লগত নাই, মানে কি কৰিম কি নকৰিম মানে উপায় নোহোৱাত পৰিছোঁ মই, কাৰণ ঘৰত সকলোৰে বেমাৰ, মোৰতো বেমাৰ হৈয়ে আছিলে, মই যোৱাকালি এটা ভ্লগ দিছিলোঁ, মোৰ জুপুকো হৈয়ে আছিলে, বহুত বেমাৰ হৈছিলে। আৰু এতিয়াও তাৰমানে মোৰ গলত কিবা হৈছে, এতিয়া এক্সৰে এনেকৈ কিবা কৰিব লাগিব মই। আৰু এতিয়া ঘৰত সকলোৰে বেমাৰ, মাও বেমাৰ, ল'ৰা ছোৱালীকেইটাও বেমাৰ, এতিয়া গোটেইকেইটা বিছনাতে পৰি আছে। মই আপোনালোকক দেখাই আছোঁ মানে ঘৰত কিমান অশান্তি চলি আছে, মানে বহুতে মনটো বেয়া, মানে একদম ভাল লগা নাই। মাও একদম বেমাৰ, মাৰো অসুখ হৈছে, এনেকৈ শুই আছে। এতিয়া দিনৰ 12টা বাজিছে আৰু চাগ আমাৰ ঘৰত ইমান অশান্তি যে 12টা বজালৈকে এতিয়া শুই আছে, শুই মানে উঠিছে, অকণমান চাহ পানী কিবাকৈ খোৱালোঁ গোটেইকেইটাকে। আৰু এতিয়া ছোৱালীজনীৰো জ্বৰ, ল'ৰাটোৰো বহুত জ্বৰ আছে, তাৰো বহুত জ্বৰ আছে, একদম মানে গা একদম ভাল নাই তাক অকণমান খুৱাই দিলোঁ, কিবা খুৱাই পিনে অকণমান মেডিচিন খুৱাইলোঁ, খুৱাই এনেকৈ খুৱাই দিলোঁ তাক। আৰু এইফালে মা শুই আছে, মাৰো একদম গা ভাল নাই, একদমেই গা ভাল নাই, মানে কি কৰিম কি নকৰিম মানে উপায় নোহোৱাত পৰিছোঁ মই, মানে ঘৰত বহুতেই অশান্তি। আৰু ঘৰত ইমান অশান্তি চলি থাকে, একদম মন ভাল নালাগে। আৰু মানুহজন ঘৰত থাকিলে অকণমান সাহস পায়, কিন্তু মানুহজনো এতিয়া নাই, আৰু মানে লাগিব আৰু 3 দিন লাগিব আহিবলৈ, তেন্তে মানে একদমেই ভাল লগা নাই, মানে মনটো বহুত অশান্তি লাগি আছে। তাতে আৰু ল'ৰা ছোৱালীকেইটাৰো মানে আমাৰতো আমাৰেই ল'ৰা ছোৱালীকেইটাও পৰি আছে বেমাৰত, তেনেকৈ মানে বহুতে অশান্তি হৈ গ'ল আৰু ঘৰখন। আৰু মানে মানুহজনো এনেকুৱা হৈছে, মানে ফোন এটা কৰিব নোৱাৰে, ডিউটি এনেকুৱাকৈ লগাইছে, তাতে ফোনটো কৰি সুধিব পৰা নাই যে আমি ঘৰত কেনেকুৱা আছোঁ কেনেকুৱা নাই, মানে এনেকুৱা হৈছে, কোনো নাই মানে যে কাকো ক'ব পাৰোঁ যে মানে অকণমান মেডিচিন অকণমান আনি দিয়ক, মানে এনেকুৱা হৈ গৈছে, মানে কাকোৱে একো ক'ব নোৱাৰোঁ, কোনো এনেকুৱা নাই মানে যে মেডিচিন অকণমান আনি দিব। কিন্তু যিয়ে নহওক আৰু ভাবিছোঁ গধূলিলৈকে মানে গোটেইকেইটাৰে অলপ মানে মেডিচিন লৈ আহিম, যিহেতুকে মানুহজন নাই, মই নিজেই মানে সকলোকে মানে ভালে কুশলে ৰাখিব লাগিব। মানে অকণমান যাম আৰু বাহিৰত, ভাবিছোঁ অকণমান বাহিৰত গৈ মানে ইহঁতৰ কাৰণে অকণমান বস্তু লৈ আহিম, খোৱা বস্তুৰ পৰা আৰু মেডিচিন অকণমান লৈ আহিম। এতিয়া মই কিবা দি দিওঁ, মাও মানে একো খোৱা নাই, খাবৰ ইচ্ছা কৰা নাই, মুখখন বহুত বেয়া লাগি আছে বোলে। এতিয়া মই অকণমান চাহ তাহ দি দিওঁ আৰু ময়ো খাওঁ, ময়ো একো খোৱা নাই, কাৰণ ৰাতিপুৱা চাহ খাইছিলোঁ, এতিয়া সেনেকৈ মানে ভালকৈ খাব পৰা নাই, অকল সুদা চাহ, মানে অকল চাহে খাইছোঁ তাৰমানে, লগত মানে একোৱে খোৱা নাই। আৰু এতিয়া ভাবিছোঁ অকণ ব্ৰেড অকণমান গৰম কৰিছোঁ আৰু চাহ অকণমান দি দিওঁ মাক, ব্ৰেড অকণমান গৰম কৰিছোঁ আৰু চাহ লৈ আহিছোঁ, আৰু মাক অকণমান মাখনি চাহ খুৱাই লওঁ, নহ'লে মেডিচিন খাব লাগিব। আৰু এতিয়া অকণমান বহিছোঁ, বহি পিনে আঙুৰ খাই আছোঁ, গ্ৰেপছ খাই আছোঁ আমি, মোৰ ল'ৰাটোৱে কৈছে গ্ৰেপছ খাই আছোঁ, আৰু সি পূৰা আঙুৰবোৰ চেলাই খাই আছে, বাকলিটো চেলাই খাই আছে। জ্বৰ অকণমান দবাই খাই ভাল পাইছে সি, অলপ অকণমান গাবিলাক ভাল লাগিছে। আৰু মই ভাবিছোঁ আঙুৰ কেইটামান আছে সিহঁতক খাবলৈ দিওঁ, এতিয়া মোৰ ল'ৰাটোৱে আঙুৰ চেলাই এনেকৈ খাই আছে। অকণমান ফ্ৰুট খোৱাটো মানে ইম্পৰ্টেণ্ট, অসুখ চসুখ হৈ থাকিলে, বেমাৰ হৈ থাকিলে অকণমান ফ্ৰুট খাব লাগে। মই ভাত বনাই আছিলোঁ, সেইফালে আঙুৰ অকণমান সিহঁতৰ লগত খাই আহিলোঁ, আহি পিনে এতিয়া ভাত বনাই আছিলোঁ, আৰু ভাত হৈয়ে গ'ল, মানে বেলেগ একো বনোৱা নাই, গা ভাল নাই, মোৰতো ইমান অসুখ হৈছে, আৰু যিখিনি পাৰিছোঁ বনাইছোঁ। আৰু এতিয়া আজি কি বনাইছোঁ মই অকণমান দেখাই দি আছোঁ আপোনালোকক। এইফালে অকণমান দালি আছিলে, ৰাতিৰে আছিলে দালিটো, আৰু এইটো গৰম কৰিছোঁ, আৰু এইফালে বেঙেনা ভৰ্তা বনাইছোঁ, আৰু এইফালে ল'ৰাটোক আলু লাগে, আলু ফ্ৰাই কৰি দিছোঁ, আলু বিলাহী এনেকৈ অকণমান মছলা দিলে সি বৰ ভাল পায় খাই পিনে, আৰু জ্বৰৰ মুখত অকণমান মানে চটপটা হ'লে ভাল লাগে আৰু খাই পিনে। এয়া বনাইছোঁ মই, এয়া এতিয়া ৰেডি হৈ আছোঁ, অকণমান বাহিৰত যাওঁ গোটেইকেইটা, আৰু ল'ৰা ছোৱালীকেইটাক মাক লৈ যাওঁ অকণমান বাহিৰত, কাৰণ জ্বৰ হৈ থাকিলে ঘৰত মানে একদম ভাল নালাগে, অলপ বাহিৰত ফুৰাই নিলে গাবিলাকো ভাল লাগিব। বাজাৰ কৰোঁ অকণমান আৰু মেডিচিন লৈ আহোঁ, গোটেই বলক এতিয়া মই ৰেডি হৈ আছোঁ, বাকী হৈয়ে গ'ল, বাছ অকণ মূৰটো খুন্দিয়াই দিওঁ, বাছ এতিয়া যাওঁ আৰু। এয়া 6টা বাজিব হৈছে, আৰু এতিয়া আমি গৈ আছোঁ।
আহি পালোঁ অলপ ঘূৰি অলপ ভাল লাগিলে অকণমান কিবা কিবি খালোঁ তাতে খাই লৈ আহিলোঁ আৰু যিহেতুকে কালি এখন বিয়া আছে বিয়াৰ বাবে গিফ্টটো লৈ আহিলোঁ এইটো গিফ্ট বিয়াৰ বাবে লৈ আহিলোঁ এয়া চাওঁ মোৰ ল'ৰাটোৱে কেনেকুৱা কৰি আছে অলপ ঘূৰি আহি ভাল পালে আৰু গাটো ভাল লাগিছে ন এতিয়া ভাল পাইছে ন অলপ ভাল পাইছা একদম জ্বৰতে শুয়ে আছিলে সি আৰু এইফালে ছোৱালীটো এতিয়া অকণমান ফুৰি আহি ভাল লাগিলে এতিয়া অকণমান বহিছোঁ অকণমান ৰেষ্ট লওঁ তেন্তে চাওক যদি নিজৰ মানুহজন নহয় তেনেহ'লে ঘৰত কেনেকুৱা পৰিস্থিতি হয় মানে চাত দিয়া মানে কোনো মানুহো নাপায় কাক মানে কিবা এটা হ'লেও মানে হেল্প নাপায় এনেকুৱা হৈ গৈছে আৰু ইমান ঘৰত মানে ইমানে বেমাৰ আজাৰ মানে একদম অসহ্য লাগি গৈছিলে মাথাটো বহুত বেয়া লাগি গৈছিলে একেবাৰে আৰু ঘৰত যদি বেমাৰ আজাৰ হৈ থাকে একদমেই ভাল নালাগে মানে এতিয়া অকণ ভাল লাগিছে দাৱাই চাৱাই খালোঁ অকণ ভাল লাগিলে কাৰণে ঘূৰিও আহিলোঁ আৰু ঘূৰি আহি যিটো মানে ফ্ৰেছ হাৱা পায় এই বতাহটো পাই বহুত ভাল লাগে এই গধূলিৰ সময়ত কিন্তু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আকৌ লগ পাওঁ নতুন ভিডিঅ'ত আজিলৈকে বাই বাই